কথোপকথন মই আৰু মন দুয়ো একেটি সজাতে বন্ধ আৰু আবদ্ধ। এই মই বৰ অহংকাৰী আৰু গোড়ামী। মইক আৰু বহু শব্দৰ মাধ্যমেৰে বৰ্ণনা কৰিব পাৰি। যদিও মইতো ময়েই সম্পূৰ্ণ আকোৰগোজ। এই মই একেবাৰে নিচৰু নিজ প্ৰবৃত্তিৰে আবৃত। সেয়ে ই নিজ অস্তিত্বৰ সংকটৰ প্ৰতি বৰ সংবেদনশীল। ময়ে পোহৰক একেবাৰেই সহ্য কৰিব নোৱাৰে আৰু কৰিবও নিবিচাৰে, কাৰণ মইৰ ক্ষুদ্ৰ স্বাৰ্থৰ কোঠৰীত পোহৰ পৰিলে অন্তঃসাৰশূন্য তাৰ স্বৰূপ প্ৰকট হৈ পৰিব। সেয়ে এই ময়ে পোহৰৰ বিৰোধিতা কৰে আৰু অৱজ্ঞা কৰে, দবাই ৰাখিব বিচাৰে পোহৰক। এয়া বাৰু সম্ভৱনে? পাৰিবনে কাৰাৰুদ্ধ কৰি ৰাখিব পোহৰক? অৱশ্যে মইৰ এক আন্তৰিক টান আছে পোহৰৰ প্ৰতি, ই সৰ্বজনবিদিত। কিন্তু কোনোদিন ময়ে এয়া ব্যক্ত কৰিব পৰা নাই। এইটোৱেই হৈছে মইৰ সাংঘাতিক দুৰ্দশাৰ বিষয়। সেয়ে মনে মইক কয় যে তুমি ইমান বেদনাবিহ্বল আৰু দুৰ্দশাগ্ৰস্ত। কোনোৱে উৎকৃষ্টতাৰ দিশে ধাৱমান হোৱাত যে তোমাৰো মংগল বা প্ৰোন্নতি জড়িত হৈ আছে, তুমি সেয়া অনুধাৱন কৰিব নোৱাৰা, কাৰণ তুমি নীচ আৰু নিকৃষ্ট। মনে মইক বিনম্ৰতাৰে কৈছে যে তুমি নিজেই নিজৰ একমাত্ৰ ঘনঘোৰ অজ্ঞানী শত্ৰু। তুমি নিজৰ মান্যতাৰ এই শত্ৰু চিনি লৈ এই মনক সংযমিত হ'বলৈ দিয়া। এই মন সুস্থিৰ যদি হয়, তেন্তে তোমাৰো কল্যাণ হ'ব। এই মনৰ কোনো অস্তিত্ব নথকাৰ দৰে, মানে অদৃশ্য এই মন। কিন্তু হেৰৌ মই, তুমি যে দৃশ্যমান এক অস্তিত্বৰে আবদ্ধ, বা তোমাৰ যে অস্তিত্বৰ এক প্ৰমাণপত্ৰ আছে, এয়াই তোমাৰ মানে মইৰ অহংকাৰ। বৰ্তমান তোমাৰ এই প্ৰমাণপত্ৰই সৰ্বস্ব পৰিচয়, যাক লৈ তুমি গৌৰৱ কৰা। এয়া তোমাৰ ভ্ৰম বা দিবাস্বপ্ন। গতিকে এই প্ৰমাণপত্ৰবিহীন এই মনে তোমাক আহ্বান জনাইছো, দিবাস্বপ্নৰ পৰিধি নেওচি, অৰ্থাৎ খুটিত বান্ধি থোৱা পশুৰ দৰে অৱস্থাক নেওচি মুক্ত হৈ উৎকৃষ্টতাৰ সংঘৰ্ষময় পথেৰে এই মনৰ লগত যাত্ৰা আৰম্ভ কৰোঁ আহা। এয়া মনে অহংকাৰী মইক জনোৱা আহ্বান। এই কাহিনী কৈ থকাজনেও মানে মই। এই দুয়োৰে মহামিলনৰ বাৰ্তালাপৰ ফলত সৃষ্টি হ'ব পৰা ৰসময় অমৃত ফলৰ আশা কৰি ৰৈ আছোঁ। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ কৰিছোঁ আপোনাসৱক। আৰু পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।